বন্ধু-বান্ধৱীসকল, আজি আমি আপোনালোকক জনাম যে 2021 বৰ্ষটো এম নামৰ মানুহৰ কেনেদৰে পাৰ হ'ব। ৰাশিৰ দ্বাৰা মানুহৰ ভৱিষ্যত যেনেকৈ জানিব পাৰি, ঠিক তেনেকৈ জানিব পাৰি নামৰ প্ৰথম আখৰৰ দ্বাৰা আপুনি কেনে তথা আপোনাৰ ভৱিষ্যত কেনে হ'ব। কাৰণ নামৰ মাজতে মানুহৰ স্বভাৱ আচৰণ লুকাই থাকে, যিয়ে আমাৰ জীৱনক প্ৰভাৱিত কৰে। জ্যোতিষ অনুযায়ী নামৰ প্ৰথম আখৰৰ দ্বাৰা এজন ব্যক্তিৰ গোটেই বছৰটো কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে জানিব পাৰি। তেন্তে আহক জানো আজি এম নামৰ মানুহৰ 2021 বৰ্ষটো কেনেদৰে পাৰ হ'ব। এম নামৰ ব্যক্তি সাধাৰণতে সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাসী তথা আধ্যাত্মিকতাত বিশ্বাস কৰে। এওঁলোক খুব পৰিশ্ৰমী আৰু সাহসী হয়। শাৰীৰিক গঠন সাধাৰণতে এওঁলোকৰ সুন্দৰ হয়। বুদ্ধিমান তথা ভাল বন্ধু হিচাপে প্ৰমাণিত হয় এনে লোক। বেছি কথা কোৱা মানুহক এওঁলোকে পচন্দ নকৰে। এম নামৰ মানুহৰ ধৈৰ্য শক্তি কম হোৱা দেখা যায়। আনৰ প্ৰতি যিমান সোনকালে আকৃষ্ট হয় সিমান সোনকালে মোহভংগও হয় এনে লোকৰ। এম নামৰ মানুহে বিপদত মানুহক সহায় কৰে, কিন্তু নিজৰ বিপদত আনক কাষত নাপায়। অলপতে খং কৰে, সৰু সৰু কথাতে গৰম হৈ পৰে। এওঁলোক কামৰ ক্ষেত্ৰত ভাল। যিকোনো কাম এওঁলোকক দি আপুনি নিশ্চিন্ত থাকিব পাৰে। এম নামৰ মানুহে তৎক্ষণাত তৰ্কত লিপ্ত হৈ পৰে, যাৰ বাবে এওঁলোকে অনেক সময়ত আনৰ অপ্ৰিয় হৈ পৰে। এতিয়া জানো আহক এম নামৰ মানুহৰ 2021 বৰ্ষটো কেনেদৰে পাৰ হ'ব। লেখা মেলা, ব্যৱসায় তথা মিডিয়াৰ সৈতে যি জড়িত তেওঁলোকৰ বাবে এই বৰ্ষটো বিশেষ শুভ। অভিনয় সংগীতৰ লগত জড়িতসকলৰ বাবেও এই বছৰটো শুভ। প্ৰেম তথা বিবাহৰ ক্ষেত্ৰত এম নামৰ মানুহৰ এই বৰ্ষটো ভাল বুলি প্ৰমাণিত হ'ব। 2021 বৰ্ষটো আৰ্থিক দিশৰ পৰাও ভাল তথা সম্ভাৱনাময়। অপ্ৰত্যাশিত মাধ্যমেৰে ধন আগমনৰ সম্ভাৱনা দেখা যায়। দূৰ ভ্ৰমণ তথা তীৰ্থ ভ্ৰমণৰ যোগ দেখা যায়। বৃহস্পতিৰ প্ৰভাৱত এই বছৰ আয় বাঢ়িব। ন বন্ধুত্বও বাঢ়িব এই বছৰ। 2021ত আপোনাৰ কামৰ হেঁচা বাঢ়িব পাৰে। ব্যৱসায়ত উন্নতি তথা স্বাস্থ্যৰ দিশেও ভালে থাকিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল আজিৰ ভিডিঅ'। এম নামৰ মানুহৰ 2021 বৰ্ষটো কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে। ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।